everyone, welcome back to a new vlog. এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি এই ভিডিঅ'টো অলপমান বেলেগ আৰু অলপমান ইন্টাৰেষ্টিং হ'ব। য'ত মই আপোনালোকক চিনাকি কৰাই দিম এটা বিৰাটে টেলেণ্টেড গ্ৰুপৰ লগত ডিব্ৰুগড়ৰ আৰু তেওঁলোক ফেশ্বনৰ লগত ৰিলেটেড হয়। যিহেতু 2021 চন সোমালেহি আৰু 2021 চনৰ ৱেডিং সিজনো আহি আছে আৰু ৱেডিং সিজন বুলি ক'লেই ধুনীয়া কাপোৰ, ধুনীয়া জুৱেলাৰী, ধুনীয়া মেকআপ আৰু ধুনীয়া ফটোগ্ৰাফি। আৰু প্ৰত্যেকগৰাকী কইনাৰে এটা সপোন থাকে ধুনীয়া জুৱেলাৰী পিন্ধা, ধুনীয়া মেকআপ লোৱা, ধুনীয়া এটা ফটোশ্বুট হওক বুলি। চ' আজি মই আপোনালোকৰ আগত আগবঢ়াম মোৰ এটা ব্ৰাইডেল ফটোশ্বুট। চ' আৰু বিশেষ একো নকওঁ, আহক ভিডিঅ'টোলৈ আগবাঢ়ো। এতিয়া মই আহিলোঁ সুস্মিতা গগৈৰ ওচৰলৈ। সুস্মিতা গগৈ হৈছে ডিব্ৰুগড়ৰ মেকআপ আৰ্টিষ্ট। আৰু আহকচোন সুস্মিতা, চিনাকি কৰি দিওঁ। এয়া হ'ল সুস্মিতা। সুস্মিতা নমস্কাৰ। আৰু এটা কথা কি জানেনে, মই সুস্মিতাক 2 বছৰ আগৰ পৰাই চিনি পাওঁ, কিন্তু সদায় ফোনতে আমি দুজনী কথা পাতি আছিলোঁ ইমান দিনে। আজি তাইক পাৰ্চনেলি লগ পাইছোঁ, খুব ভাল লাগিছে, বিৰাট মৰম লগা ছোৱালী। আৰু তাইৰ ষ্টুডেণ্ট হয়, চব পিছফালে তেওঁলোক বহি আছে। ক্লাছ চলি আছে ন সুস্মিতা? হয়, ক্লাছ চলি আছে। ষ্টুডিঅ'টো খোলা আপোনাৰ প্ৰায় 1 বছৰ হৈছে। এবছৰত মই যিমানখিনি মানে কৰিলোঁ, মোৰ এক্সপিৰিয়েঞ্চ বহুত ভাল এক্সপিৰিয়েঞ্চো হৈছে, মাজে মাজে বেয়া এক্সপিৰিয়েঞ্চো হৈছে। কিন্তু এইটো জাৰ্ণিত মই নিজক লৈ বহুত হেপ্পী। মই বহুতখিনি ষ্ট্ৰাগল কৰি আজি ইমানটো পজিশ্যনত পাইছোঁহি। সেইটো কাৰণে মই নিজৰ ওপৰতো গৌৰৱ ফিল কৰোঁ, যাতে মই আৰু আগুৱাই যাব পাৰোঁ, সেয়ে আশীৰ্বাদ বিচাৰিছোঁ। চিয়'ৰ। আৰু ৰিচেণ্টলি যে তুমি বৰষা বাৰ লগত এটা শ্বুট কৰিলা, কেনেকুৱা এক্সপিৰিয়েঞ্চ আছিলে? বহুত ভাল, বৰষা বা বহুত ভাল হয়। তেওঁক মই পাৰ্চনেলি মানে লগ নোপোৱাৰ আগত ইমান ফিল নহয়, লগ পোৱাৰ পিছত গম পাইছোঁ বহুত ফ্ৰেণ্ডলি হয়, তেওঁ খুব মৰমীয়াল হয়, আমাক বহুতখিনি ছাপোৰ্ট কৰে, ফিজিকেলি মেণ্টেলি বহুত ছাপোৰ্ট কৰে। বৰষা বাক কিবা এটা আমি প্ৰব্লেম হ'লে চিধা তেওঁলৈ ফোন কৰোঁ যে এনেকুৱা এটা প্ৰব্লেম হৈছে, কি কৰোঁ? তেওঁ মানে লগালগ আমাক চলিউশ্যনটো দিয়ে যে এইটো কৰা ভাল হ'ব। আৰু মই কুণাল কৌশিকৰ লগতো কৰিছোঁ। কুণাল কৌশিকো বহুত ভাল, বহুত ফ্ৰেণ্ডলি হয়। আৰু নেক্সট আমাৰ হ'ল বৰ্ণালীজ ৱাৰ্ড্ৰব, যাৰ যি আমি কাপোৰ পিন্ধাওঁ বাক। বৰ্ণালীও মোক খুব ভাল ফ্ৰেণ্ড হয়, তেওঁৰ লগতো মোৰ কাম কৰি বহুত ভাল লাগিছে। আৰু 2জন ভাইটিক মাতিছোঁ ফটোশ্বুট কৰিবলৈ, পল্লৱ, সিও আহিব অলপ পাছত, তাৰ লগতো ইণ্ট্ৰডিউচ কৰাই দিম আপোনালোকক। চ' এইটো এটা কলাবৰেশ্যন ভিডিঅ' হয়। মই আজি মেকআপ ল'ম সুস্মিতাৰ পৰা, আৰু মই কাপোৰ পিন্ধিম বৰ্ণালীজ ৱাৰ্ড্ৰব, ডিব্ৰুগড়ৰ প্ৰায় তাই বহুত দিনে হ'ল চাগে কৰি থকা তাই। আৰু মই গহনা পিন্ধিম শিৱাংগী ষ্ট'ৰৰ পৰা, আৰু তাই ক'লে অলৰেডি ফটো কোনে কৰিব? পল্লৱে কৰিব। চ' আজি ভিডিঅ'টো লৈ পেলাই মই বিৰাট বেছি এক্সাইটেড হয়। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব। আৰু আহকচোন দে ষ্টুডেণ্টখিনিৰ লগত কথা পাতোঁ। হাই এভৰিৱান। এতিয়া কওকচোন আপোনালোকৰ কিমান দিন হ'ল ইয়াত আৰু কেনেকুৱা লাগিছে সুস্মিতাৰ লগত? মোৰ নাম জুন্তি ৰাজকোঁৱৰ। মোৰ ইয়াত শিকা এতিয়া সম্পূৰ্ণ এবছৰে হ'ব। মই খুব লাকি সুস্মিতাৰ এই নতুন ষ্টুডিঅ'টোত প্ৰথম আমিয়ে বেষ্ট, যিহেতু আমি এক্সাম ইয়াত দিছিলোঁ। আৰু সুস্মিতাৰ লগত শিকিও আমি বহুত ভাল পাইছোঁ। তাই বহুত কেয়াৰিং, হেল্পিং, আৰু যিকোনো সময়তে কিবা এডভাইচ দৰকাৰ হ'লে সুস্মিতা আমাক এনি টাইম দিবলৈ মানে ৰেডি হৈ থাকে। হাই, কোৱাচোন তোমাৰ নাম? আৰু মোৰ নাম ৰশ্মি বৰা। হয়, মই দুলীয়াজানত থাকোঁ। মই সুস্মিতা মেমৰ ওচৰত শিকা আজি 3 মাহ কমপ্লিট হৈ গ'ল। মোৰ ভাল লাগিছে মানে শিকি পিনে। আৰু যিখিনি যে নোৱাৰোঁ যে ইমান ধুনীয়াকৈ শিকাই দিয়ে, ফ্ৰী ফ্ৰেংকলি, মানে গালি দিয়ে নে? গালি নিদিয়ে। গালি নাই পৰা, গালি নাই পৰা ন? গালি দি যদি আহিব পাৰি, মানে একদম চব মানে শ্বেয়াৰ কৰিব পাৰি কিছুমান কথা। আৰু ইয়াত যিমান বহি আছে চব আপকামিং মেকআপ আৰ্টিষ্ট ডিব্ৰুগড়ৰ। চব ডিব্ৰুগড়ৰ নে? চব ডিব্ৰুগড়ৰ হয়, তেজপুৰৰ। আহকচোন কথা পাতোঁ। কওকচোন আপোনাৰ এক্সপিৰিয়েঞ্চ অকণমান। এভৰিৱান, এক্সপিৰিয়েঞ্চ মানে মই শিকা ইয়াতে 4 months হ'ল এতিয়া। এণ্ড সুস্মিতা মেমটো বহুত ফ্ৰেণ্ডলি, বহুত বেছি ফ্ৰেণ্ডলি। মানে আহি মানে এনেকুৱা নহয় যে কি কৰিম কি নকৰিম, ইমান ধুনীয়াকৈ কোঅপাৰেট হৈ গৈছে। তো মানে লাহে লাহে পূৰা শিকি আছোঁ। এতিয়া এক্সামো হৈ গ'ল। আচ্ছা, তো বাছ এতিয়া আৰু আপুনি আহিব বুলি গম পাইতো আৰু এক্সাইটেড হৈ আছিলোঁ। মোৰো খুব ভাল লাগিছে। নমস্কাৰ, মই ৰূপৰেখা শৰ্মা। মই ডিব্ৰুগড় চকিডিঙৰ হয়। মোৰ ইয়ালৈ অহা 1.5 মাহ হ'ল, আৰু মই ইয়াত কৰি বিৰাট ভাল পাইছোঁ। তেওঁ নতুনকৈ আহিছোঁ, আৰু মেমে মানে প্ৰত্যেকটো আমাৰ অকণমান যদি প্ৰব্লেম থাকে মেমে আমাক দেখাই দিয়ে, আমাৰ লগত টাইম দিয়ে। মই এতিয়া বাক HD মেকআপ দিম উইথ ব্ৰাউন স্মকি আইজ, বিকজ বাৰ চকুটো অলপ হুডেড আইজ হয়। হুডেড আইজত ব্ৰাউন স্মকি দিলে খুব ধুনীয়া লাগিব। তেওঁৰ স্কিনটো ফেয়াৰ হয়, ফেয়াৰত মানে স্মকিটো খুব সাজে।
মেকআপখিনি হৈ গ'ল মেকআপটো লৈ মোৰ বিৰাট বেছি ভাল লাগিছে একদম লাইট মেকআপ আপোনালোকে দেখিছেই বিৰাট ধুনীয়া হৈছে পুৰা লুকছটোৱে চেঞ্জ কৰি দিছে সেইটো এটা আৰ্ট হয় চবে কৰিব নোৱাৰে তাই খোপাটো বহুত ধুনীয়াকৈ বান্ধি দিছে এইফালে ফুল আছে আৰু অকণমান খোপাটো বেকা আৰু যোনে জুৱেলাৰী দিছে শিৱাংগী ষ্ট'ৰৰ পৰা বাজনীৰ নাম জিতু বনিয়া তেওঁৰ এইখিনি জুৱেলাৰী মই পিন্ধিছোঁ আৰু কানফিউজন মোৰ বহুতেই বেছি ভাল লাগিছে বহুত ধুনীয়া হৈছে সুস্মিতা থেংক ইউ ইয়াতে মই বাক ব্ৰাউন স্মকি কৰিলোঁ লগত অলপ চিলভাৰ গল্ডেন গ্লিটাৰ দিছোঁ দেন HD মেকআপ হয় HD এষ্টি লডাৰ ইউজ কৰি মেলি কৰিছোঁ বা বহুত ফেয়াৰ হয় সেইটো কাৰণে বেছি একো মিলাবলগীয়া হোৱা নাই সেইটো আপোনাৰ পাফ মেচি হেয়াৰ ফুল হেয়াৰ বান্ধি এতিয়া আমি ড্ৰেছৰ গেটআপটো দেখাম অলপ পাছত আৰু এতিয়া আমি ইয়াৰ পৰা যাম বৰ্ণালী ৱাৰ্ডৰবলৈ আৰু তাত মই কাপোৰযোৰ পিন্ধিম সুমন আৰু মই আজি ফাৰ্ষ্ট টাইম সবকে লগ পালোঁ বিৰাট বেছি এনজয় কৰিলোঁ অলপমান KFC অৰ্ডাৰ কৰিলোঁ একেলগে বহি খালোঁ লগতে ধুনীয়া এটা ফটোশ্বুট কৰিলোঁ আৰু সেইখিনি ফটোজ আপোনালোকে মোৰ ইনষ্টাগ্ৰামত চাব পাৰিব মই এছিষ্টেণ্ট টাইপে হৈছোঁ মেকআপ ললোঁ সুস্মিতা গগৈ পৰা আৰু এতিয়া মই কাপোৰ পিন্ধি আছোঁ বৰ্ণালী ৱাৰ্ড্ৰপৰ বৰ্ণালীক চিনাকি কৰি দিওঁ আহক বৰ্ণালী হেল্ল' এয়া হ'ল বৰ্ণালী খাউন আমাৰ মানে ডিব্ৰুগড়ত বাৰু তাই 2 বছৰ হৈ গ'ল তোমাৰ 2.5 years হ'ল 2.5 years হ'ল তাই বুটিকখন খোলা আৰু বুটিকখনো বিৰাট ধুনীয়া বৰ্ণালী তোমাৰ অকণমান কালেকশ্যন দেখাই দিয়াচোন যিহেতু ৱেডিং ছিজন চ' এতিয়া মোৰ লগত বেছিকৈ ব্ৰাইডেল কালেকশ্যনে বেছিকৈ আছে পল্লৱ কোৱাচোন তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিলা ফটোগ্ৰাফী মইতো এনেকৈ কেমেৰাটো 2016 পৰা ল'লোঁ তো এনেকৈ জড়িত ফটোগ্ৰাফী মানে তো 17 মানৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে বিৰাট ধুনীয়া ফটো তুলিছে মোৰ আৰু আপোনালোকে যিকোনো অকেজনত পল্লৱক ল'ব পাৰে পল্লৱৰ গোটেই ডিটেইলছখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু বিয়া হওক বাৰ্থডে পাৰ্টিজ হওক পল্লৱক আপোনালোকে হায়াৰ কৰিব পাৰিব আপোনালোকৰ যিকোনো অকেজনৰ কাৰণে পল্লৱ খুব ভাল লাগিলে লগ পাই আৰু তোমাৰ ফটোখিনি খুবেই ধুনীয়া হৈছে ফটোশ্বুটখিনি ভাল হৈছে কাৰণ মেকআপটো বহুত ধুনীয়া কৰিছে সুস্মিতাই সঁচাই বহুত ধুনীয়া মেকআপ কৰিছে সুস্মিতা আৰু মানে কি ক'ম একদম লাইট ফিল হৈছে মই আগতেও কৈছোঁ একদম লাইট ফিল হৈ আছে মেকআপটো মানে লগাই নাই মেকআপ যে মই লৈছোঁ বুলি আৰু খোপাটো বহুত ধুনীয়া কৰিছে তাই সুস্মিতা কিবা ক'বা এনিথিং মোৰ বাক মেকআপ কৰি বহুত ভাল লাগিলে বহুত দিনৰ পৰা কৰিমকৈ প্লেন বনাই আমাৰ ছাকচেছ হোৱা নাছিলে ফাইনেলি আজি ছাকচেছ হৈ গ'ল বহুত ভাল লাগিছে বাক লগ পাই বহুত ভাল লাগিছে পাৰ্চনেলি মানে আজি লগ পাইছোঁ বাক মই ফোনত কণ্টেক্ট হৈ থাকে বাট লগটো আজি পাইছোঁ বহুতখিনি ভাল লাগিছে তাকে আশা কৰোঁ আপোনালোকেও যাতে মোৰ মেকআপটো ভাল পায় আৰু তাই যিহেতু ক্লাছ লয় আপোনালোকে তাইৰ ওচৰত শিকিবও পাৰিব মই গোটেইখিনি ডিটেইলছত দি দিম ডেছক্ৰিপশ্যন বক্সত চাব চ' আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ লগ পাম নতুন এটা ব্লগত যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব টু